সুধিলো নিপেনৰ ঘৰ কোনটো কোনোৱে চিনি নাপায়। নিপেনৰ আগত এৱাৰ্ড নিপেন বুলি ক'ব লাগিব মোক, তেতিয়াহে মোক চবে চিনি পাব। এৱাৰ্ড নিপেন এৰৰ পিছত কাহিনী এটা আছে, শুনবি নেকি? কৈচোন। হৰিশিঙা পেটংলা ৰাস্তাটো চিনি পা নাপা? ৰাস্তাটো কিয় চিনি নাপামে? ৰাস্তা বুলি নকয় এতিয়া, সেইটো যিহে ডাঙৰ ডাঙৰ শিল আছে চাইডে চাইডে, আৰু যদি বৰষুণ একজাক দিবা লাগে একদম পুৰা লেতো পেতো হৈ যায় বোকাই দি। একবাৰ মই টেম্পো লৈ গৈছিলো, মোৰ টেম্পো ৰাস্তা দি লৈ যাই আছো, একদম পুৰা ৰাস্তাডাল বোকা মাজেদি লৈ যাই আছো, মোৰ টেম্পো একবাৰ ইফালে যায় একবাৰ সিফালে যায়, একবাৰ ইফালে যায় একবাৰ সিফালে যায়, একবাৰ ইফালে যায় আকৌ একবাৰ সিফালে যায়। আৰু যদি তই তোৰ বাহিৰৰ পেছাত একদম হেলিকপ্টাৰ উঠান পাবি তই, একদম পুৰা ফাই যায়। তাৰপিছত কি হ'ল? সেই ৰাস্তা দি যোৱা মানুহ পাই ছটা লৈ যায়, ছটা গিয়া লৈ যায়। ছটা গিয়া লৈ যায়, ইমান দৰ ৰাস্তা 3 দিন লাগব তলত পৰোতে। হঠাৎ মোৰ অটোৰ ব্ৰেক ফেইল, তাৰপিছততো মোৰ অটোখন একেবাৰে এনকে উল্টি যাই আছে, ময়োতো ভাই হেণ্ডেল এৰি দিয়া নাই, এনকে একদম যাই আছো পুৰা তেতকে ধৰি। তাৰপিছত মা কচম বে কি একদম টেম্পো চাউনৰ পৰা যায় ট্ৰেক্টৰ চাউন ওলাল, কৰি উঠিল, বোকা আছিল না ৰাস্তা। তাৰপিছত মই ভাবিলো ভাই ইনকে নহ'ব, মই আইডিয়া এটা পালো, ডাইৰেক্ট আঙুলি ভৰাই দিছো হেণ্ডেলত, তাৰপিছত হেণ্ডেল একে ঘূৰাই দিছো পুৰা ঘেট কৰি, পুৰা ঘূৰাই আছো হেণ্ডেল, পুৰা ঘূৰাই আছো।